ৰিচেণ্টলি তোমালোকৰ 2023 বৰ্ষত জুন মাহৰ 4 তাৰিখে অনুষ্ঠিত হোৱা BSc নাৰ্ছিঙৰ এক্সামিনেশ্যনৰ ৰিজাল্ট পাব্লিছ কৰিছে। চ' তাৰে ৰিজাল্ট কিছুমানৰ ভাল হৈছে, কিছুমানৰ বেয়া হৈছে। আৰু ৰিচেণ্টলি তোমালোকৰ ডি ফাৰ্মা বা বি ফাৰ্ম এক্সামিনেশ্যনো হৈ গ'ল, এণ্ট্ৰেন্স এক্সামিনেশ্যন। তাৰে ৰিজাল্টটো অতি সোনকালে দি দিব, যেতিয়াই দি দিব আপডেটবোৰ দি দিম। কিন্তু এতিয়া আমি অৰ্থাৎ বস্তুখিনি আজিৰ এইটো ভিডিঅ'ৰ টপিক হ'ল যে তোমালোক যিবিলাক ষ্টুডেণ্টে ড্ৰপ দিছা এবাৰ বা দুবাৰ, বহুতে নীটত ট্ৰাই কৰি আছা, নীটত ভাল ৰেংক হোৱা নাই বা ভাল মাৰ্ক হোৱা নাই, যাৰ ফলত তোমালোকে নীটত চিট নোপোৱা। BSc নাৰ্ছিঙৰ এক্সাম দিছা, সিমান ভাল হোৱা নাই। আছাম CEE ফৰ ইঞ্জিনিয়াৰিঙৰ বাবে দিছা, সিমান ঠিক ঠাক ৰেংক হোৱা নাই, অৰ্থাৎ এখন ভাল কলেজ নোপোৱা। তাৰপিছত ডি ফাৰ্মৰ এক্সামো দিছা, কিন্তু তোমালোকৰ সিমান এটা ভাল মাৰ্ক হোৱা নাই বা এটা ভাল মাৰ্ক নাহিব। চ' আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকৰ বৰ্তমান সময়ত এখন ইউনিভাৰ্চিটিৰ আণ্ডাৰত প্ৰায় 18ৰ পৰা 20টামান কোৰ্চৰ অনলাইন এপ্লিকেশ্যন চলি আছে। আৰু ইয়াৰে বাবে তোমালোকৰ এক্সামিনেশ্যন কেতিয়ালৈ হ'ব আৰু অনলাইন এপ্লিকেশ্যনৰ ফিজ পাতি কিমান হয়, কোৱালিফিকেশ্যন কি লাগিব, গোটেইখিনি ক'ম। চ' ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাবা। আমাৰ এই চেনেলৰ জৰিয়তে তোমালোকক দায়িত্ব সহকাৰে গোটেইখিনি বস্তু অৰ্থাৎ টাইম টু টাইম গাইড কৰিবলৈ ট্ৰাই কৰা হয়। যদিহে তোমালোকে এই চেনেলটোৰ জৰিয়তে লাভান্বিত হোৱা বুলি ভাবা বা অনাগত দিনবোৰত BSc নাৰ্ছিং বা মেডিকেল টেকন'লজিৰ লগত জড়িত আপডেটবোৰ টাইম টু টাইম পাবলৈ বিচাৰা, ডেফিনেটলি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে বেল বটনটো অল চেট কৰি ৰাখিবা, যাতে আহিবলগীয়া দিনৰ খা খবৰবোৰ টাইম টু টাইম পাই থাকা। চ' পোনপ্ৰথমতে তোমালোকৰ সুবিধাৰ্থে কৈ দিওঁ যে এই ইউনিভাৰ্চিটিখন কি। চ' এই ইউনিভাৰ্চিটিখন হৈছে আছাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটি, যিখন তোমালোকৰ যোৰহাটত আছে। আৰু আছাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটিৰ আণ্ডাৰত প্ৰায় 15টাতকৈ বেছি, প্ৰায় 18টামান কোৰ্চ আছে, যিকেইটা কোৰ্চৰ ভিতৰত হৰ্টিকালচাৰ, চেৰিকালচাৰ বা ফিচাৰী চায়েন্স এনেকুৱা ধৰণৰ বেলেগ বেলেগ কোৰ্চ আছে। ভেটেনাৰী যিটো ডক্টৰ থাকে, সেই ডক্টৰটোৰ বাবে তোমালোকে ইয়াতে পঢ়িব পাৰিবা। চ' এতিয়া বহুতো ষ্টুডেণ্টে ভাবিব পাৰে যে অৰ্থাৎ এই কোৰ্চ বাবে আমি এণ্ট্ৰেন্স এক্সাম দিব লাগিব নেকি। চ' ইয়াৰ বাবে তোমালোকৰ এটা এণ্ট্ৰেন্স এক্সামিনেশ্যন হ'ব। এণ্ট্ৰেন্স এক্সামিনেশ্যনৰ ডেটটো বৰ্তমানলৈ মেনশ্যন কৰা নাই, কিন্তু ইয়াৰে তোমালোকৰ অনলাইন এপ্লিকেশ্যন কৰিব লাগিব। চ' অনলাইন এপ্লিকেশ্যন অলৰেডি ষ্টাৰ্ট হৈছে। অনলাইন এপ্লিকেশ্যন শেষ হ'ব জুলাই মাহৰ 10 তাৰিখে। চ' জুলাই মাহৰ 10 তাৰিখে আবেলি 4 বজাৰ আগে আগে তোমালোকে এপ্লিকেশ্যন কৰিব লাগিব। আৰু বহুতে সুধিব পাৰে যে ইয়াৰ বাবে এপ্লিকেশ্যন ফিজ কিবা লাগিব নেকি। চ' ইয়াৰ বাবে তোমালোকে 1000 rupees পে'মেণ্ট কৰিব লাগিব, যিটো 1000 rupees তোমালোকৰ নন ৰিফাণ্ডেবল। চ' এই কোৰ্চৰ বাবে যদিও তোমালোকে এপ্লাই কৰিব বিচাৰা, ইয়াৰ বাবে এপ্লাই কৰিবলৈ মিনিমাম এলিজিবিলিটি ক্ৰাইটেৰিয়া হ'ল 10+2 উইথ ছায়েন্স ষ্ট্ৰীম, PCB লাগিব, মিনিমাম 50% জেনেৰেল, OBC MOBC বিলাকৰ বাবে 45 বা এনেকুৱা ধৰণে দিয়া আছে। অফিচিয়েল নটিফিকেশ্যনখন ডাউনলোড কৰা লিংক এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যন বক্সত থাকিব। চিম্পলি তোমালোকে লিংকত ক্লিক কৰি নিজৰ মোবাইলৰ জৰিয়তে গোটেইখিনি বস্তু ভালদৰে তাত দিয়া আছে, চাই ল'ব পাৰিবা। চ' এতিয়া বহুতে ভাবিব পাৰে যে এই ভিডিঅ'টো কিয় বনাব লগা হ'ল। চ' চাবা, আছাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটিৰ অসমৰ নহয়, এনেকুৱা বহুতে ভাবিব পাৰে যে অনলি অসমৰ ষ্টুডেণ্টে পঢ়িব পাৰে, তেনেকুৱা নহয়। অসমৰ বাহিৰৰ নৰ্থ ইষ্ট, অৰ্থাৎ তোমালোকৰ যি অৰুণাচল প্ৰদেশ আছে বা বেলেগ যিকেইখন 7খন ষ্টেট আছে, এই 7খন ষ্টেটৰ পৰা এভৰি ইয়াৰ তোমালোকৰ ভালেখিনি ষ্টুডেণ্টে ষ্টাডি কৰিব আহে আছাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটি। আৰু তোমালোকে যদি চিট মেট্ৰিক্সখন ভালদৰে চোৱা, বহুতে নাচাব পাৰে, আৰু লাষ্ট ইয়াৰ মই ভিডিঅ' বনাইছিলোঁ, এইবাবে মই গম পাইছোঁ যে তোমালোকৰ জম্মু কাশ্মীৰৰ বাবে কেইটামান চিট ৰিজাৰ্ভ থাকে। চ' এনেকুৱা ধৰণে মানে অসমৰ নহয়, এইখন গোটেই ইণ্ডিয়া বা গোটেই ভাৰতবৰ্ষৰ ষ্টুডেণ্টে ইয়াত পঢ়িব আহে। সেইবাবে তোমালোকৰ ইয়াৰে ভেলুৱেশ্যন বহুত বেছি হয়। যদিহে ইয়াৰ আণ্ডাৰত কোৰ্চ কৰিব পাৰা, দেন তোমালোকৰ জব পোৱাৰ চান্স বহুত বেছি। চ' আই হোপ তোমালোকে ভিডিঅ'টোৰ জৰিয়তে বহুখিনি বস্তু গম পালা। যিবিলাকে এপ্লাই কৰিবা, যদি তোমালোকে চিৰিয়াছ হয়, দেন তোমালোকে যদি প্ৰিপেৰেশ্যন কৰি আছা আৰু ভালদৰে যদি প্ৰিপেৰেশ্যন কৰিবলৈ মন আছে, তেনেকুৱা ক্ষেত্ৰত তোমালোকে আমাৰ এই ইবুকখন পাৰচেজ কৰিব পাৰা। ইবুকৰ ভিতৰত টোটেল 2000 কুৱেশ্যন উইথ এনচাৰ আছে, য'ত ফিজিক্স, কেমিষ্ট্ৰি, বায়'লজি ইনক্লুড আছে। ইংলিছ এণ্ড আছামিজ বোথ মিডিয়ামতে এই ইবুকখন পাই যাবা। ইবুকখন লোৱাৰ পিছত আমাৰ টিমৰ ফালৰ পৰা কিছুমান এডিশ্যনেল বেনিফিটো দিয়া হ'ব, যদিহে বেনিফিটখিনিৰ বিষয়ে জানিবলৈ মন আছে বা ইবুকখন ল'বলৈ মন আছে। যিবিলাকে এপ্লাই কৰিবা, চিৰিয়াছ হৈ প্ৰিপেৰেশ্যন কৰি আছা, ইবুকখন ল'ব বিচাৰা, দেন তোমালোকে এই ভিডিঅ' ডিছক্ৰিপশ্যন বক্সত চিম্পলি এটা বাই নাও বুলি লিংক পাই যাবা। লিংকত ক্লিক কৰাৰ পিছত তোমালোকে আমাৰ অফিচিয়েল হোৱাটছআপ পেজলৈ ৰিডাইৰেক্ট হ'বা। তাত গৈ চিম্পলি ক'লে হ'ল যে আই নিড আছাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটি ইবুক, প্লিজ এক্সপ্লেইন পে'মেণ্ট প্ৰচেছ। এনেকুৱা ধৰণৰ কোৱাৰ পিছত আমাৰ টিমৰ ফালৰ পৰা অতি সোনকালে ৰিপ্লাই কৰিবলৈ ট্ৰাই কৰা হ'ব। যিবিলাকে চিৰিয়াছ হৈ প্ৰিপেৰেশ্যন কৰি আছা আৰু ভালদৰে প্ৰিপেৰেশ্যন কৰিব বিচাৰা, তেন্তে তোমালোকে ডেফিনেটলি পাৰচেছ কৰিব পাৰা। আই হোপ তোমালোকে ভিডিঅ'টোৰ জৰিয়তে বহুখিনি বস্তু গম পালা। ভিডিঅ'টো ভাল লাগিলে নিজৰ বন্ধু বান্ধৱীসকলৰ লগতে শ্বেয়াৰ কৰিবা, যাতে এই ভিডিঅ'টোৰ জৰিয়তে তেওঁলোকে উপকৃত হয়। চ' আজিলৈ মানে জয় আই অসম।